ইয়ালৈ আহি মোৰো বহুত ভাল হৈ গ'ল খবৰ এতিয়া যাবলৈ মন যোৱা নাই কিন্তু ঘৈণীয়ে ফোন কৰি আছে আহা সোনকালে ইমান ধুনীয়া নাচনীবিলাকৰ মাজৰ পৰা সহজতে যাব পাৰি জানো আমিতো ডেকা মানুহে মনমত দাই যাব বিচৰা নাই মনমত দা যাব বিচৰা নাই পদ্মই কৈছে মই আজি থাকি যাওঁ এতিয়া আমাক ৰাখিব নেকি আজি যি নহওক এনেকুৱা এটা পৰিৱেশ দেখিলোঁ আপোনালোকৰ সহযোগিতা দেখিলোঁ আচলতে এজন ঋষিৰাজে এনেকুৱা এটা অনুষ্ঠান পাতিব নোৱাৰে কিন্তু সমষ্টিবাসীৰ এই অঞ্চলবাসীৰ যিটো সহযোগিতা দেখিলোঁ মই বহুত এনেকুৱা অনুষ্ঠানত উপস্থিত আছিলোঁ কিন্তু এনেকুৱা সহযোগিতা দেখা নাই বহুত টকা থাকিলেও এনেকুৱা অনুষ্ঠান পাতিব নোৱাৰে কিন্তু যদি ৰাইজৰ সহযোগিতা নহয় গতিকে মই সকলোৰে ল'ৰাবিলাকৰ যিটো আগ্ৰহ ছোৱালীবিলাকৰ যিটো আগ্ৰহ আৰু যিসকল বয়োজ্যেষ্ঠ ব্যক্তি তেওঁলোকৰ যিটো আগ্ৰহ সেই আগ্ৰহ দেখি সঁচাকৈ অভিভূত হৈছোঁ যি নহওক এতিয়া কথা কোৱাৰ সময় নহয় সকলোৰে ভাগৰ লাগিছে ভোক লাগিছে আমাৰো ভোক লাগিছে কিন্তু নাচনীসকলক চাই থাকিলে ভোকটো কমি যায় তথাপি খুব ভাল লগা অনুভূতি এটা লৈ ঘৰলৈ উভতি যাম গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ বিহু ফাকি এটা গুণগুণাই দিম নেকি জোৰ কৰি মৰম পাব নোৱাৰি ধনেৰে সঁচা মৰম জুখিব যে নোৱাৰি মৰম নহয় জানা ৰঙৰ ফাকু খেলা এজন দুজন কৰি বহুতকে শুনা জানানে জান মৰম হেনো ঈশ্বৰৰ জান মৰম হেনো ঈশ্বৰৰে দান জোৰ কৰি কাৰোবাৰ মৰম পাব নোৱাৰি ধনেৰে সঁচা মৰম জুখিব যে নোৱাৰি মৰম নহয় জানা ৰঙৰ ফাকু খেলা এজন দুজন কৰি বহুতকে শুনা মৰম হেনো ঈশ্বৰৰে দান হৈ যান সঁচা মৰম পাবলৈ যেতা যি নহওক খুব ভাগৰ লাগিছে কিন্তু ইয়াৰ পৰা যিটো অনুভৱ মই আচলতে নাচিব পৰা গান গাব নাজানো